উৎসৱপৰায়ণ ৰাইজৰ উৎসাহজনক ভিৰে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে বালিসত্ৰ গাঁৱৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোপাল থানৰ আহতৰ তল। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। বুধবাৰে আৰম্ভ হোৱা দিনজোৰা কাৰ্যসূচীৰ ধ্বজা উত্তোলন কৰে সভাপতি দীপাংকৰ বেজে আৰু নাম পৰিৱেশন কৰে ফণীন্দ্ৰ দাস আৰু সংগীবৃন্দই। উৎসৱটোত আজি পৰম আমাৰ সভাপতি মহোদয় সন্মান জনাব ওলাইছোঁ। আমাৰ সন্মান জনাব বিশিষ্ট সমাজকৰ্মী উদীয়মান যুৱক ধনমণি দাস। আমাৰ আৰু তেখেতক আমি দুআষাৰ বক্তব্য ৰখাৰ কাৰণে আহ্বান জনাইছোঁ। ক'ব নোখোজো, অইন বছৰৰ দৰে এই বছৰো মই এই নামখনত আজি সৰুৰে পৰা মই ইয়াত লাগি আছোঁ, ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু লগতে যথেষ্ট পৰিমাণে যিখিনি সহায় সহযোগিতা লাগে সেইখিনি মই কৰি আছোঁ। আৰু এইখিনিয়ে ক'লোঁ আৰু মই মোৰ বেছি ভাষণ দিয়াৰ অভ্যাস নাই, তথাপিও মই প্ৰতি বছৰ এনেকৈ থাকিম যেতিয়ালৈকে আকৌ ইয়াত আৰু এই নামখনত মই যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াই থাকিম। এইখিনিয়ে মই ক'ব লাগিব। ধন্যবাদ। ধন্যবাদ সভাপতি মহোদয়। ইয়াৰ পিছত তেখেতক ধ্বজা উত্তোলনৰ কাৰ্যসূচীটো চলাই নিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ সমূহ ধৰ্ম সহযোগ কৰিব আমাৰ বিদিশ কলিতাই। Hare Krishna
ভাল লাগছে ন গৰখীয়া গোপাল থানৰ পৰা পংকজ দাসৰ সহযোগত কেমেৰা পাৰ্চন নৱজিৎ দাসৰ সৈতে উইকেণ্ড বুষ্টাৰ্ছ অসম। ধন্যবাদ। This feels good right here.